আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই আজি নিজে আমাৰ পাৰ্টিৰ তৰফৰ পৰা আৰু নিজে ব্যক্তিগতৰ পৰা আজি এখেতসকলক 2 লাখ মানে 4 লাখ টকা আৰ্থিক অনুদান আগবঢ়াইছে। ইয়াৰ কাৰণে হাগ্ৰামা ছাৰলৈ অশেষ ধন্যবাদ। আৰু হাগ্ৰামা ছাৰে আমাৰ গোটেই BTCত এনেকুৱাই আমাৰ গৰীব দুখীয়া ল'ৰা ছোৱালীসকলক, মেধাৱী ছাত্ৰ ছাত্ৰীসকলক আজি আৰ্থিকভাৱে মানে অনুদান আগবঢ়াই আছে, যাতে আমাৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলে যাতে গুণগত শিক্ষা লৈ পেলাই এটা মানে ভাল এজন মানৱ সম্পদ যাতে উঠি আহিব পাৰে। আজি আমি এই বৰুৱাপাৰা অঞ্চলত 2জন মেধাৱী ছাত্ৰ ছাত্ৰী আছে। ৰুবুল আলী ডাঙৰীয়া, এখেতৰ পুত্ৰ আৰু এজন এখেতৰ ছোৱালী। এখেতসকলে 2024 চনত মেডিকেল কলেজত এডমিশ্যন পাইছে। এজন শিলচৰ মেডিকেল কলেজ, এজন যোৰহাট মেডিকেল কলেজ, ডিব্ৰুগড় মেডিকেল কলেজ। এখেতসকলে আজি শিক্ষা লাভ কৰি আছে। এখেতসকলৰ এটাই সমস্যা হৈছিল যে ৰুবুল আলী ডাঙৰীয়া এখেতৰ যে কৰ্মজীৱী আজি চাইকেল মেকানিক আৰু ল'ৰা ছোৱালী ডক্টৰ পঢ়ি আছে, ইয়াৰ কাৰণে আৰ্থিক সংকটত পৰিছিল। আৰু ইয়াৰ কাৰণে এখেতসকলে আমাৰ চিফ ছাৰলৈ এটা আবেদন পত্ৰ দিছিল। তো এই আবেদন পত্ৰটো চাই পেলাই আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই আজি নিজে আমাৰ পাৰ্টিৰ তৰফৰ পৰা আৰু নিজে ব্যক্তিগতৰ পৰা আজি এখেতসকলক 2 লাখ মানে 4 লাখ টকা আৰ্থিক অনুদান আগবঢ়াইছে। ইয়াৰ কাৰণে হাগ্ৰামা ছাৰলৈ অশেষ ধন্যবাদ। আৰু হাগ্ৰামা ছাৰে আমাৰ গোটেই BTCত এনেকুৱাই আমাৰ গৰীব দুখীয়া ল'ৰা ছোৱালীসকলক, মেধাৱী ছাত্ৰ ছাত্ৰীসকলক আজি আৰ্থিকভাৱে মানে অনুদান আগবঢ়াই আছে, যাতে আমাৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলে যাতে গুণগত শিক্ষা লৈ পেলাই এটা মানে ভাল এজন মানৱ সম্পদ যাতে উঠি আহিব পাৰে। ইয়াৰ কাৰণে এই আঁচনিবিলাক লোৱা হৈছে। আজি ইয়াত আমি খুব মানে আনন্দিত যে আমাৰ এজন আমাৰ গাৰ্জেন যি চাইকেল মেকানিক ইমান কষ্ট কৰি পেলাই আজি নিজৰ ল'ৰা আৰু ছোৱালীক আজি ডক্টৰ পঢ়াই আছে। আমাৰ গাৰ্জেনসকললৈ অশেষ ধন্যবাদ। আৰু আমাৰ MCLA ডাঙৰীয়া যে নিজৰ সমষ্টিত যে ইমান দুখীয়া ছাত্ৰ ছাত্ৰীক আজি এখেতসকলে বিচাৰি ওলাই দিলে আৰু এখেতক সহায় কৰিবৰ কাৰণে যে ব্যক্তিগত ওলাই আহিলে। আৰু আমাৰ মাইনৰিটি চেলৰ যিমান আমাৰ পাৰ্টি ৱাৰ্কাৰ আছে এখেতসকলক ধন্যবাদ। এনেকৈ আমি আমাৰ BTCখন উন্নয়ন কৰিবৰ কাৰণে চবে হাতে হাত মিলি আমি কাম কৰিব লাগিব। ইয়াৰ কাৰণে ভৱিষ্যতত যাতে আমি একেলগে কাম কৰি পেলাই আমাৰ BTCখন উন্নয়ন BTC, মডেল BTC, আদৰ্শ BTC যাতে কৰিব পাৰোঁ, ইয়াৰ কাৰণে সকলোকে কাম কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু আমাৰ ভাইটি ভণ্টিলৈ অশেষ ধন্যবাদ। আৰু আল্লাহৰ ওচৰত, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে আমাৰ মাইনা আৰু আমাৰ ভাইটিয়ে যাতে নিজৰ কোৰ্চখিনি ভালকৈ মানে সমাপ্ত কৰি আহিব পাৰে। আৰু আমাৰ এই কোকৰাঝাৰ অঞ্চলত যাতে ভাল ডক্টৰ আমি যাতে পাব পাৰোঁ, আমাৰ স্বাস্থ্য যাতে যত্ন ল'ব পাৰে, আমাৰ স্বাস্থ্য পৰীক্ষা কৰিব পাৰে। আৰু আমাৰ ওচৰতে মেডিকেল কলেজ আছে, তাতে প্ৰফেচাৰ হ'ব পাৰে, প্ৰিন্সিপাল হ'ব পাৰে। ইয়াৰ কাৰণে এখেতসকলৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ BPFৰ উদ্দেশ্য এইটোৱেই, আমাৰ হাগ্ৰামা মহিলাৰীৰ উদ্দেশ্য এইটোৱেই, আমাৰ BTCত আমি গুণগত শিক্ষা দিবৰ কাৰণে আমি চেষ্টা চলাই আছোঁ। যেনেকৈ আমি মেট্ৰিকৰ টপ 10, হায়াৰ ছেকেণ্ডাৰীৰ টপ 10, MIL ছাবজেক্টৰ টপ 10 পোৱাবিলাকক আমি 5 লাখ টকা, 3 লাখ টকা দিয়াৰ যিটো আমি আঁচনি ঘোষণা কৰিছোঁ, এইটো অলপ পিছত নিশ্চয় হ'ব। পূজাৰ আগত এইবিলাক আঁচনি আমি চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যন এইবিলাক আমি কৰিম। যিয়ে নহওক আমি আশা ৰাখিছোঁ আমাৰ ভাইটি ভণ্টিসকলে ছাকচেছ হৈ আহক। আৰু যি আৰ্থিক সংকট হৈছিল আজি হাগ্ৰামা মহিলাৰী নিজে পূৰণ কৰি দিলে। ইয়াৰ কাৰণে কোনো বাধা হ'ব নালাগে। আপোনালোকে নিজৰ যিটো পটেঞ্চিয়েল পাৱাৰ এইটো আগুৱাই লৈ যাই থাকক। আৰু আমি আশাবাদী তোমালোকে আমাৰ সমাজখন সেৱা কৰিব, আমাৰ ৰাইজক সেৱা কৰিব। ইয়াৰ কাৰণে আমাৰ ভটগাঁওবাসী, BTCবাসী, ফকীৰাগ্ৰামবাসী সকলোকে ধন্যবাদ জ্ঞাপন কৰি যি আগবঢ়াইছে হাগ্ৰামা ছাৰকো অশেষ ধন্যবাদ জনাইছোঁ।